পথাৰত আজি আমি পাৰ্টি খালোঁ। সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ অন্য ট্ৰিপ ল'বলৈ। আজি মই এনেদৰে পথাৰত গৈ আছোঁ। মানে আজি আমাৰ পথাৰত ধান কটা শেষ হ'ব, সেইবাবে মানে খানা খাম বুলি কৈছে মাহেঁতি, সেইবাবে এনেদৰে গৈ আছোঁ। আগত ভণ্টি গৈ আছে বস্তু লৈ। মই পথাৰ আহি পাই গ'লোঁ। চাহপানী খালে নেকি তোমালোকে? বহি আছে চাহপানী কৰি মোৰ নাই শেষ, ক'ৰবাত দেৰিকৈ আহি পালোঁ মোৰ মানে। আছে তোমাৰ কাৰণে সেই চানা থৈ দিছে, ইয়াত কল এডোখৰ আছে, ইয়াত চাহপানী আছে, গৰম কৰি দিবি। বাহ, বহুত থৈ দিছে নেকি? খোৱাহে কথা আৰু। পথাৰত আহি প্ৰথমে চাহে খাই লৈছোঁ, খালে এইফালে চানা আছে, চানা চাহ খাই লৈছোঁ। আজি আমাৰ ধান কটা শেষৰটো দিন, দেখাই দিছে আপোনালোকে কিমান আছে দেখিছোঁ নহয়। ইফালে এই সকলোবোৰ কাটি হৈ গ'ল। কি কৰিছোঁ হয় পথাৰৰ মাজত? এইখিনিও আছিলে, এইখিনি কাটি হৈ গ'ল। ইয়াত অলপ আছে, বেছি নাই তাত, মাহঁতি কাটি আছে। এইখিনি ধান আছে আৰু এইখিনি বৰা ধান অলপ কাটিলে আৰু অলপ আছে, বেছি নাই। দাৱনী কেইজনী আছে ৰ'বা দেখাই দিছোঁ আপোনালোকক। আমাৰ এইখিনি ধানহে অলপ পৰিলে, দেখিছে নহয়। আজি দাৱনী 3জনী। ভণ্টিক পেপা বনাই দিব লাগে বোলে, কটাই আনি দিছে। ৰ'ব আপোনালোককো মানে ভণ্টিক বনাই দিছোঁ ৰ'ব, তাৰপিছত আকৌ ভিডিঅ' কৰি আছোঁ। ক'ৰ পৰা বনাম? হা ইয়াতে আছে, বনাই দিম। চাওকচোন ইমান ডাঙৰ, এইটো নহ'ব, সৰু এটা ল'ব লাগিব। হ'ব দে, ছাতিয়ে বনাম। এই সৰুটো, এইটো ভাল হ'ব, এইটো ভাল হ'ব। দেখিছেনে ভণ্টিয়ে ছাতি বনালে, কেনেকৈ হৈছে বাৰু কমেণ্ট এটা কৰি দিবাচোন। ইমান ধুনীয়াকৈ বনাইছে। মা ফৰিং পাইছা নাই? মা ফৰিং ফৰিং মই এটা পেপা বনাই দিলোঁ। পথাৰত আহিছোঁ, বৰ ৰ'দ লাগিছে, ভণ্টিয়ে বনাই দিয়া সেইবাবে ছাতিটো লৈ লৈছোঁ। অলপ হ'লেও ৰ'দৰ পৰা বাচিছোঁ দেই গাইছ। মাহেঁতি ইফালে ধান দাই আছে আৰু ইফালে খুৰীয়ে ভাত শাক বনাই আছে। ৰ'ব খুৰীকো অলপ দেখুৱাই দিছোঁ। খুৰীৰ লগত 4জনী দাৱনী হ'ব আৰু আইতা এজনী আহিছিলে, আইতা এজনী অলপ ঘৰত গ'ল আৰু পিছত আহিব বোলে। এতিয়া যদি আহে আপোনালোকক অলপ দেখুৱাম বাৰু। দেখিছেনে এইফালে ভাত বনাই আছে, ভাত বনাই হ'লেই আৰু। তাৰপিছত এইফালে শাক কাটিছে খুৰীয়ে। আজি কি শাক হ'ব হয়? মাছ, বিলাহী, আলু। মাছ, বিলাহী, আলু হ'ব বোলে। তাৰপিছত এইফালে ভাত বনাই আছে আৰু অলপ দেৰি লাগিব। আমাৰ আজি খেতি উঠা, সেইবাবে এনেদৰে বনাই আছে। প্ৰীতিভোজ খাব বোলে। কি কৰিছে বাইদেউ? ছাতি বেয়া হৈ থাকিলে, এটা বনাইছিলে এইটো ছাতি, সেইটো বেয়া হৈ থাকিলে বোলে। এটা চকতে বনামনে? সেইটো সিজিলে ভাত, দেখিছেনে ভাত সিজি গ'ল আমাৰ। আপোনালোকেতো ইয়াত দেখি গম পাইছে চাগে, ইয়াত আমাৰ যে কঠীয়া পাৰিছিলে, মই এটা ভিডিঅ' কৰি দেখুৱাইছিলোঁ কঠীয়া পৰাৰ দিনাখন। সেই কঠীয়া পৰাতে বনাইছে আমাৰ ভাত শাক। আজি ইয়াতে খাব লাগিব। মই আপোনালোকক আৰু এটা নতুন ডিজাইনৰ ছাতি দেখাম বুলি আহিছোঁ। এইটো পেপা হ'ব যে আৰু ছাতিও বনাইছে, দেখিছেনে সেইটো কেনেকুৱা লাগিছে বাৰু? দেখিছেনে এইফালে আমাৰ কেৰাহী পাতি দিলে শাক বনাবলৈ বুলি। এতিয়া আমি আকৌ ঘৰ যাব লাগিব, পানী কম হ'ল বোলে। ব'লক মানে ঘৰৰ পৰা আহোঁগৈ এতিয়া, বৈ ঘৰৰ পৰা আহোঁগৈ। ৰ'ব আহি আকৌ শাক বনোৱাটো দেখুৱাই আছোঁ, ইফালে বনাই আছে। দেখিছে নহয় আমি পানী নি আহি পাই গ'লোহি আৰু ইফালে কিমান আগবাঢ়িলে ৰ'ব দেখাইছোঁ। ইফালে মাছ ফ্ৰাই কৰি আছে আৰু বেছি নাই আৰু অলপ, তাৰপিছত হ'বগৈ আৰু আমাৰ খানা সাজি। মাছ ফ্ৰাই কৰি হোৱাৰ পাছতে ইয়াতে বিলাহী চিলাহী দি বনাই দিব চাগে ন? এইফালে মছলা চছলা দিলে আছে, তাৰপিছত ইয়াত ভাল বিলাহী দি দিছে, হালধি কৰিছে, মাছখিনি দি দিব। আলুখিনি তাতে দিবি, আলুখিনি দিব বোলে, তাৰপিছত মাছখিনি দিব।
এনেকৈ চব্জি আমাৰ হ'বগৈ অলপ পিছত। খুৰী এটা শাক বনাই আছিলে, তাৰপিছত ইফালে আহিলে আমি আকৌ পথাৰলৈ বুলি মানে মই যে কৈছিলোঁ আইতা এজনী আহিছিলে গ'ল বুলি, মানে আইতাজনী আহিলে তাকে আপোনালোকক দেখাম ৰ'ব। আইতাজনী ইফালে কাটি আছে, ৰ'ব ওচৰৰ পৰা গৈ দেখাইছোঁগৈ। সেইফালে আইতাই অকলে কাটি আছে, এইফালে তিনিজনী দাৱনী দলিছে এটা পথাৰত, ইফালে আইতাক অকলে দিছে। আইতা অকলশৰীয়া কৰি দিছে নি? অকলশৰীয়া কৰি দিছে বোলে। আইতা কাটি আছে, এইখিনি বৰা ধান হয়। মাহেঁতি খুৰীহেঁতি আছে। বেছি সময় নালাগে, লাগিব চাগে আধা ঘণ্টামান। দেখিছেনে এইফালে আমাৰ শাক হৈ গ'ল, মাছ টেঙা এইখিনি খুন্দি থৈছে, নহৰু দিবলৈ, তাৰপিছত ইফালে চাটনি খুন্দি থৈছে। এইফালে হৈ গ'ল। এই জেগাখিনি অলপ লেতেৰা হৈ আছে, জেগাখিনি লেতেৰা হ'লে নহ'ব ন, আমি অলপ চাফা কৰি দিব লাগিব। সেইবাবে আমি ভণ্টি মই চাফা কৰি দিম বুলি ভাবিছোঁ। কি মানে ইয়াত জিল পৰি আছে, খাই লেতেৰা হয়। দেখিছে নহয় এইফালে চব বনাই ৰেডি হৈ গ'ল, ভাত শাক। আৰু এইফালে দাৱনীসকলে কাটি আছে, মানে আৰু বেছি নাই অলপ আছে, সেইবাবে সকলো গৈছে। এইখিনি কাটি হোৱাৰ পিছতে আহি কেনে খানাটো খাব বোলে। খানা খালে দেখাম আৰু আপোনালোক একেবাৰে। হৈ গ'ল, চবেই বহি লৈছে, দেখিছেনে সেয়া মাছ। মই খাই পাইছোঁ আৰু কেনেকুৱা লাগিছে আজি পথাৰৰ মাজত? মজা ভাল লাগিছে। কেনেকুৱা পিকনিক খোৱা নিচিনা লাগিছে বুলি লাষ্ট ডিচেম্বৰ নিচিনা লাগিছে আজি। লাষ্ট ডিচেম্বৰ নিচিনা লাগিছে নি? ইফালে ভণ্টি আজি নৱেম্বৰ আছে সঁচাকৈ নহয় আৰু কালি কাইলৈ আছে সঁচাকৈ বুলি ভাবচোন বাৰু। সঁচাকৈ বুলি ভাবিব দিছে। আগতীয়াকৈ খাই দিছোঁ ইফালে মাছ, ইফালে চাটনি, নিমখ চিমখ চব লৈ লৈছোঁ। তেনে ৰাইজ খাওঁ দে মোক। দেখিছেনে কাঢ়িছে, চাফা কৰি দিছে এইখিনি, আমাৰ খোৱা হৈ গ'ল, খাই ভাল লাগিল ইয়াত। চাফা কৰি চাব লাগে এইখিনি। পিকনিক খালেও কৰি থৈছে, এনেকৈ কৰি থ'ব লাগে ভাল। লেতেৰা কৰি থ'লে ভাল নহয় আকৌ, চাফা কৰি চাব লাগে চবৰে। আলহী কৰি দিছিলে, আমি খালোঁ, আলহীক নিদিলে নহ'ব নহয়, সেইবাবে দি দিছে এইফালে। ভালে কৰিছে চলে দে। থাকেতো সদায় থাকে, গম পায়ে আৰু দেখিছে নহয় এদিন। ৰ'বা আৰু এজনে আলহী দেখাইছোঁ, দেখিছে নহয় এয়া কিমান ধুনীয়াকৈ আহিছে। আমাৰ ভাত পানী খাই হৈ গ'ল, এতিয়া ঘৰলৈ যাবলৈ বুলি আহিছোঁ। দেখিছেনে এইফালে পথাৰত কাটি হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাই দিব। আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।